গুড মৰ্নিং ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ চেনেল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত ৱেলকাম। এতিয়া বাজিছে 8:37 আৰু এতিয়াৰ পৰা মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আজি মই বিচনাৰ পৰা নাই, এওঁৱে পাৰিছে। মই ৰাতিপুৱা শুই উঠি বাহিৰলৈ গুচি গ'লোগৈ, এওঁ শুই আছিলে, তো এওঁ বিচনা পাৰিছে। ৰ'ব দেখাই, সেয়াই এওঁ বিচনা পাৰিছে। আঁঠুৱা গোটেই ইয়াত কি আছে নাজানো, সেইবোৰ ঢাকি থৈ দিছে। মই ঠিক কৰিলোঁ বিচনাটো জল্দি। ঘৰৰ পৰা ভিডিঅ' আৰম্ভ কৰি এতিয়া আকৌ ঘৰত ভিডিঅ' কৰি আছোঁ। মাথা একদম পাগলীৰ নিচিনা হৈ গ'লগৈ। তো ঘৰত অহাৰ কাৰণ হৈছে আজি বিয়া আছে আমাৰ তাত। তো মোৰ কাপোৰ চাপোৰ চব ইয়াতে আছে, ছোৱালী কাপোৰো ইয়াত আছে, সেইকাৰণে উলিয়াই থৈছোঁ। যদি যাওঁ তেতিয়াহ'লে ইয়াৰ পৰাই পিন্ধাই ওলাই মেলি লৈ যাম। মাও যাব মানে আমাৰ ঘৰৰ ওচৰত। তেতিয়াহ'লে আৰু কি দেখাব পাৰোঁ চাওক। মায়ে এইফালে ভাত বনাই আছে। ঘৰত আহিছিলোঁ, আহি লৈ আধা ৰেডি হ'লোঁ আৰু বিয়া আছে মানে, সেইকাৰণে আধা ৰেডি হৈ ল'লোঁ। এতিয়া যাম আকৌ ঘৰলৈ। ছোৱালী ওপৰত উঠি খেলি আছে, একেবাৰে ঘৰত গৈ কেমেৰা অন কৰিম ৰেডি চেডি হৈ। বিয়ালৈ যাবলৈ ওলাই মেলি ল'লোঁ। ইমান ঠাণ্ডা দিয়া নাই, চুৱেটাৰ নিপিন্ধিলেও হ'লেহেঁতেন। ইমান ঠাণ্ডা দিয়া নাই, চুৱেটাৰ বিয়াৰ মানুহেই মানুহ। মায়ে ছোৱালীক লৈ আহি আছে, আমি গৈ আছোঁ আৰু লাহে লাহে। কি বই ন আমাৰ টকা আছে কি ওচৰত বিয়া বোলে ৰাতিকে যাবি দৰা চাবলৈ আহিম আকৌ। সময় নাই অ' মাতিবলৈ বিয়ালৈ আহিছোঁ যে। বিয়া ঘৰত খোৱা বোৱাই মেইন আৰু আহি গ'লো এইফালে খাবলৈ কাৰণে। ফাৰ্ষ্টত দালি ভাজি দিছে, তাৰপিছত মাংস আছে। ছোৱালীয়ে এফালে গান শুনি নাচি আছিলে, মই গানটো কাটি দিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কি কৰি আছোঁ। এফালে ঢেৰ মানুহ, মানে মানুহ ভিৰ হৈ আছে। ঘৰৰ ওচৰত ডাঙৰ বিয়া বুলিবলৈ মানে এইটোৱেই ফাৰ্ষ্ট খাই আছোঁ আৰু মই। তো এইফালে আমাৰ কইনা, দেখাত বহুত ধুনীয়া লাগিছে, মেকআপটো ধুনীয়াকৈ কৰি দিছে। বিয়া খাই এতিয়া গৈ আছোঁ, গাড়ীৰ মাত পেট্ৰল বিষাই গৈছেগৈ বিয়া খাওঁতে। বিয়া খাই গৈ আছোঁ ঘৰলৈ। তাৰপিছত দৰা আহিলে আকৌ আহিম চাবলৈ কাৰণে, মানে এতিয়া যাওঁগৈ। বিয়া খাই এতিয়া মই হাতী হৈ আছোঁ আৰু। 784172 784172। এফালে আলহী বহিয়ে আছে। ডাঙৰ আলহী। এওঁ বনাই আছে মাংস। আমাৰ লগা ভগা কাম নাই, মায়ে ভাত উঠাই দিব। বৌয়ে বনাই আছে চাহ, আৰু এতিয়া চাহ খাম বিয়া খাই আহি। এতিয়া ৰাতি কেইটা বাজে বুলি ক'ম, 8:30 বাজিলে। আৰু মাহঁতে বাৰু ভাত পানী বনালে, মই যোৱাই নাই কাৰণ ছোৱালী আমনি কৰি আছিলে। তাইক ইয়াত খুৱাই ল'লোঁ আৰু মায়ে খুৱাই দিলে, মই জলপান খুৱাই দিলোঁ। আলহী আছে আমাৰ ঘৰত, মানে বৌহঁত। আৰু বৌয়ে চাৰ্জাৰটো এৰি থৈ আহিলে কাৰণে মামাহঁতৰ ঘৰত গৈছে। আৰু এনেকুৱা বৰষুণ আহিছে, এওঁ গৈছে বিয়া ঘৰলৈ, মানে দৰা পাৰ্টি আহিব, সিহঁতক খোৱা বোৱা কৰি দিবলৈ কাৰণে গাঁৱৰ ল'ৰাবোৰো আছে। তো দোকানৰ পৰাতো দিনত যাব নোৱাৰি, পূৰা জোৰছে বৰষুণ আহি আছে। তো নেজানো কিমানটো ভিডিঅ' কৰিব পাৰিছোঁ নাই পৰা। যিমানটো পাৰিছোঁ সিমানটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে মৰম দিব আগৰ দৰে। নেজানো কি হৈছে, মোৰ ভিউজ ইমান কমাই দিছে, মই কণ্টেণ্টেই বিচাৰি পোৱা নাই নে কি কৰিম মই বুজিয়ে পোৱা নাই। যিটো ডলাৰ জমা হৈ আছিলে সেইটোও মাইনাছ হৈ গৈ আছে। দিনে দিনে মোৰ লগত কি হৈ আছে ইউটিউবত, সঁচাকৈ মই টিকিব নোৱাৰিম চাগে দেই। তেনেকৈ হ'লে মানে বহুত চিন্তা হৈ যায় ন। এইটো ইমান কষ্ট কৰোঁ, দিনটো ভিডিঅ' বনাই মেলি এডিট কৰি দিওঁ,
তাৰপিছত যদি তেনেকুৱা ৰেছপন্স আহে তেন্তে মনটো ভাঙি যায়গৈ, মানে মটিভেশ্যন হোৱাতকৈ ডিমটিভেশ্যন বেছি হৈ আছোঁ, নাজানো আৰু কি হৈ থাকিব। তো ময়ো ভাবিছিলোঁ দৰা আহিলে চাবলৈ যাম বুলি, যদি বৰষুণ নাথাকে তেতিয়াহ'লে যাম, আৰু যদি বৰষুণ দি থাকে তেতিয়াহ'লে ছোৱালীৰ লগত শুই থকাই ভাল হ'ব, ঠাণ্ডা পৰিছে এনেই। তো সেইখিনিয়ে মোৰ কথা। ভাত পানী হৈ গ'লগৈ, বৌহঁত আহিলে একেলগে ভাত পানী খাই বৈ তাৰপিছত কি কৰোঁ চাই থাকিব আপোনালোকে। গ'লেতো বাৰু শ্বেয়াৰ কৰিম, আৰু নগ'লে ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিম। পাপা ময়ে আছোঁ আৰু ভয়ে লাগিছে এইকে কিবা এটা হ'লে, নাইকিয়া ছোৱালী শুই আছে কাৰণে শান্তি। মই ভিতৰতে ছোৱালীৰ লগত বহি আছোঁ, আৰু তেতিয়াহ'লে এই থাকোঁ আৰু কি কৰিম ন, বেছি লৰচৰ কৰিলে ছোৱালীও সাৰ পাই যায়গৈ। মানে ছোৱালীৰ জীৱনটোৰ কথা কৈছোঁ। এতিয়া তাই এখন ঘৰত ইমান বছৰ আছে, 24 বছৰ থকাৰ পাছত এতিয়া বেলেগ এখন ঘৰলৈ গুচি যাবগৈ। আৰু বিয়া বুলি ক'লে ছোৱালীৰ জীৱনত সেইটোৱে, যেতিয়াৰ পৰা বুজি পোৱা হয় যে মোৰ বিয়াখন এনেকৈ হ'ব তেনেকৈ হ'ব, কিমান ভাৱ হয়। আৰু নিজৰ বিয়াৰ দিনা যদি তেনেকৈ বৰষুণ শিল পৰে, মনটো এনেও দুখ লাগিবই, যাৰে নহওক। তো কালিৰ পৰা পৰহিৰ পৰা ৰাতিৰ পৰা বৰষুণ দি আছে, কালি দিনটো ৰাতিটো বৰষুণ দিলে। আজি বাৰু দিনটো অকণমান কমিছে, বৰষুণ দিয়াত নাই, ডাৱৰীয়া বতৰ, আৰু ৰাতিতে আকৌ বৰষুণ পৰা আৰম্ভ হৈ গৈছেগৈ। তো মনটো বেয়া লাগি যায়গৈ। বৰষুণটো নিদিলে ভাল, দৰা অহাৰ আগত বৰষুণটো এৰি দিয়ক, তাৰপিছত লাগিলে দি থাকক লৈ যোৱা টাইমত, তেতিয়া একো নাই। দিনততো ভালে ভালে গ'ল বাৰু। শিল পৰি আছে, টং টং আৱাজ কৰিছে যে। ভাইকন্দাহঁতৰ তাত যে কিমান ডাঙৰ ডাঙৰ শিল পৰিছে। হা? বতৰটো একদম ডাৱৰ, শিল পৰিছিলে মিহি মিহি। মইতো ভাত খোৱাৰ টাইম হৈ গ'লগৈ, এতিয়া 10টা বাজি গ'ল। বৌ এতিয়ালৈকে ঘৰলৈ যোৱাই নাই, কাম নাই ৰাতিপুৱা এনেকৈ বহি থকা যা ঘৰলৈ যা, বিয়ালৈ যাম বুলি বহি আছে। উঠি আছে এইখন কি এফালে ভাত বহি আছে, আমাৰ ভাত। ভাত পানী খাই হৈ গ'লগৈ, আৰু ভিডিঅ'টো আৰু ডাঙৰ নকৰোঁ। কি ভিডিঅ' বনাইছোঁ নাজানো, আৰু মুখখন এইবোৰ ধুই মেলি তাৰপিছতে এখন ছোৱালী সাৰ পাই গৈছিলে কাৰণে তাইক খুৱাই লৈ পেলাই। তো এতিয়ালৈকে বিয়া ঘৰৰ পৰা অহা নাই। আজি ভিডিঅ'টো ইমানতে। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকে মৰম দিব, আৰু দেখা হৈ আছে নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে ভাল থাকক, সুস্থ থাকক, বাই বাই।